ডেইলি 24 চেনেল আছে। এই চেনেলত এই কালি নুৰুৱে মোৰ পৰা পইচা খুজিছে। মই যে পইচাটা দিব পাৰিলোহেঁতেন তেনেহ'লে আজি এই নিউজটো ভাইৰেল নহ'লেহেঁতেন। পৰা 15,000 টকা খুজিছে। যেনেকুৱা ভুৱা পৰ্টেল খুলিছে নুৰুল ইছলাম। এই পৰ্টেলটোৰ ওপৰত মই আইনগতভাৱে মই কিবা ব্যৱস্থা ল'ম। যোগেদি মানুহক পইচা খুজি পাৰে, ৰাতি কিবা এটা হ'লে সেই নিজে যায়। মই শুনা পালোঁ এইটো ঘটনাত, এই যোনটো ঘটনা হৈছে 2 নং জন্মা গাঁৱত, এই ঘটনাত নুৰুল ইছলামে নিজে বোলে আহি বোলে ইয়াত নিজে উপস্থিত আছিল। থাকি কোকৰাঝাৰৰ যিবিলাক মানুহ আছিল ইহঁতৰ পৰা পইচাও লৈছে। মই এনেকুৱাও শুনা পাইছোঁ। নুৰুল ইছলামে কালি থানাত কৈছিল, মোক কৈছে যে এইটো আপোনাৰ কিবা নিউজটো মই নবজাওঁ, মোক কিবা এটা খৰচা দিব লাগিব। তেতিয়া মই কৈছোঁ তই এইবিলাক কথা মোৰ লগত নকওঁ। মোক 15,000 টকা কথা কৈছিল। নুৰুল ইছলাম আছিল আৰু আইজুল আছিল। আইজুলে মোক একো কোৱা নাই। যেতিয়া কথাটো কৈছে মোক নুৰুল ইছলামে চাহ দোকানটোৰ পিছফালে লৈ যাই মোক কৈছে। এতিয়া আইনৰ আশ্ৰয় লৈছোঁ। এই যোনটো পৰ্টেল আছে গোসাইগাঁও ডেইলি, মই এইটো মই অলৰেডি হাইকোৰ্টৰ লগত কথা পাতিছোঁ। মই ইয়াৰ লগত আইনগতভাৱে কিবা ব্যৱস্থা ল'ম। কি হৈছে মইতো একো গম নাপাওঁ। তো মই যোৱাকালিহে শুনা পালোঁ কিবা মোৰ নামত বোলে কেছ দিছে। এই তাহেৰ আলীৰ ৱাইফ আঞ্জুমা বেগম না বিবি আছিল, এই বোলে মোৰ নামত কেছ দিছে। পিছত ঘটনাটো মই একো নাজানো। সন্ধিয়া শেষত শুনা পালোঁ নিউজত মানে এইটো ফ্লাছ কৰিছে বস্তুটো, মই জড়িত আছোঁ বুলি। তো পিছত গম পালোঁ এইটো মানে মোৰ লগৰে হয়, মানে মোৰ অলপ মানে ইহঁতৰ লগত অলপ ব্যক্তিগত কিবা আছিল, ব্যক্তিগত কিবা আছে। এইটো মই স্পষ্টীকৰণ দি আছোঁ ব্যক্তিগত কি আছিল। ইহঁতে বোলে এইটো মিডিয়া মাতি মানে মোক হেৰেছমেণ্ট দিয়াৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। ডেইলি 24 যোনটো চেনেল আছে, এই চেনেলত এই কালি নুৰুৱে মোৰ পৰা পইচা খুজিছে। মই যে পইচাটা দিব পাৰিলোহেঁতেন তেনেহ'লে আজি এই নিউজটো ভাইৰেল নহ'লেহেঁতেন। আৰু সি মানে কিছুমান গাছ জুৰিৰে কথা কয়, মানে এই পৰ্টেলৰ পাৱাৰ দেখায়। এনেকুৱা পৰ্টেলক মতলব বহিষ্কাৰ কৰি দিব লাগে, বন্ধ কৰি দিব লাগে চৰকাৰে। পৰা 15,000 টকা খুজিছে। গোসাইগাঁও, মই গোসাইগাঁৱত আছোঁ। আপোনাৰ এই মোক গোসাইগাঁও আপোনাৰ ঠাণ্ডা কলেজ চাহ দোকানটো আছে, এইফালে মোক পিছফালে মোক মাতি লৈ মোক ফোনযোগে মাতি লৈ মোক পইচা খুজিছে। হক না কিবা বুলি এজন আছিল আৰু নুৰুল ইছলাম আছিল। কোৱা নাই একো, নুৰুল ইছলামে মোক কৈছে মাতি লৈ পিছফালে মাতি লৈ মোক কৈছে মই এইটো নবজাওঁ, মইতো পইচা দিব নোৱাৰোঁ। মই কি দুখ কৰিলোঁ? মই যোনটো একোৱে নাজানো। মই সেইদিনা মই গাঁৱতে নাছিলোঁ। মইতো একো নাজানো এই বিষয়ে। মই শুনা পালোঁ এই মহিলাটোৰ ঘৰ মইনুলৰ ঘৰৰ ওচৰত। মোৰ লগত মানে এইটো জেং কৰিলে মইনুল আৰু ভুট্টু বুলি ক'লে, মহিলাটোৱে ক'লে ইহঁতে শিকাই দিছে চকতৰ বদনাম কোৱা বুলি। ৰিপৰ্টাৰ আইজুল আৰু নুৰুল ইছলাম আছিল। নুৰুল ইছলামে খুজিছিল আৰু আজি শুনা পালোঁ নুৰুল ইছলামে বোলে মইনুলৰ ককাই হয়।